নমস্কাৰ পুনৰ আহিলো আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ'লৈ আহক তেনেহলে আমি ভিডিঅ'টো আৰম্ভ কৰো আজি 4 ছেপ্টেম্বৰ আমাৰ ঐক্য সেনাৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সেইবাবে আমি কুৰাছ গাবৰ কাৰণে ওলাই লৈছো ঘৰতে আছো আৰু মোৰ লগৰ এজনীও যাব তেনেহলে আমি ভিডিঅ'টো থুলমুলকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু ময়ো এবাৰ প্ৰথম জয়েন হৈছো ঐক্য সেনাৰ তেনেহলে বলক এয়া মোৰ ফ্ৰেণ্ড এতিয়া আমি গৈ আছো ৰংঘৰ চাৰিআলি আৰু হেতু আমাৰ অনুষ্ঠানটো হ'ব জিতু টেন্ট হাউস তাত হ'ব আমি এতিয়া খুজকাৰিয়ে গৈ আছো কাৰণ ওচৰতে ন হেতু কাৰণে আমি খুজকাৰি গৈ আছো এতিয়া আমি আহি পালোহি নিয়াদিমা হৈছে অনুষ্ঠান আৰম্ভ হোৱাৰ আগে আগে পতাকা উত্তোলন কৰা হৈছে এতিয়া নাচৰ কাৰণে আমি ৰেডি হৈ গ'লো ওলাই আছে এয়া আমাৰ বা মেকআপ কৰিছে এয়া ভনিবা এতিয়া পেকেট লাঞ্চ আহি আছে আৰু মই অলপ খাই লওঁ নাচিবলৈ এনাৰ্জিটো বঢ়াই লওঁ ছাৰে গম নোপোৱাকৈ এটা কেক অনা হ'ল আৰু এতিয়া ছাৰে কেকটো কাটিব আমি মিলি অৱস্থা বেয়া হৈ গৈছে গাইজ এতিয়া ঘৰলৈ গৈ বাছ পৰি দিম আৰু কিন্তু আৰু একো নকওঁ আৰু কৈছোঁ আজি আমাৰ ঐক্য সেনাৰ আজি আমাৰ বাৰ্থডে আছিলে আজি আমাৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সেইকাৰণে আমি চবে গোট খালোঁ আৰু আমাৰ ফাংচনটো ভালে ভালে হৈ গ'ল এতিয়া আমাৰ ফাংচনটো শেষ হ'ল বহুত চব ভাগৰ জুজৰ আছে আমি সৰুকৈ ছাৰপ্ৰাইজ এটা দিলোঁ দাদা কেক এটা দিলোঁ আৰু আমি চবে এনজয় কৰিলোঁ আৰু বাছ ফ্ৰেণ্ডৰ লগত সিমানেই আৰু ঘৰ আহি পালোহি এতিয়া আৰু তাত থাকি বহুত ভাল লাগিলে বহুত এনজয় কৰিলোঁ আৰু আকৌ এবাৰ আপোনালোকক কৈছোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব আৰু যিসকলে মোক
চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক ধন্যবাদ জনালোঁ। তেনেহ'লে বাই বাই।